बाक्सानि बरिमाखायाव मिरु मदाहि जनजाति फरायसा आफादनि 37थि गायसनथाइ सान फालिदों। बाक्सा जिल्लानि बरिमाखायाव मिरु मदाहि जनजाति फरायसा आफादनि 37थि गायसनथाइ सानखौ मेहेर गोनाङै फालिनाय जायो। 1988 मायथाइनि दिनैनि सानावनो मिरु मदाहि जनजाति फरायसा आफादखौ गायसननाय जादोंमोन। मदाहि हारिनि इयुनखौ गोजोर खालामनो आरो मदाहि हारिखौ रैखाथि होनो थाखाय मदाहि फरायसा आफादा नाजाबोगासिनो दं। हाबाफारि बायदि दिनै फुंनि समाव मदाहि फरायसा आफादनि आफादगिरि बिजय मदाहिया गौतमनि फिरफिलाखौ बिरहोयो आरो मुंख्लं खाम्फायाव बिबार बावो। गायसनथाइ सानाव बाहागो लानानै मिरु असम मदाहि जनजाति फरायसा आफादनि आफादगिरि बिजय मदाहिया बुङो, गोबां समनिफ्रायनो मदाहि हारिया गंसे गोग्गो समाज दानायाव बिफाव लाबोदों। गायसनथाइ सानाव गाहाय आलासि महरै मावफुं सोद्रोमा गणश्याम दासआ बाहागो लायो। অসম মদাহি ছাত্ৰ সন্থাৰ প্ৰতিষ্ঠা দিৱস আছে ৩৭তম প্ৰতিষ্ঠা দিৱস। গতিকে তাতে আমাৰ বিশেষকৈ বাহিৰৰ পৰা গণ্যমান্য ব্যক্তিসকলে আহিছে, মদাহি জনগোষ্ঠী উপস্থিতসকলে আহিছে, লগতে আমাৰ সভাপতি সম্পাদক সমন্বয়ে সকলো আছে আৰু লগতে মদাহি জনগোষ্ঠীৰ লগত জড়িত থকা আমাৰ সমূহ মদাহি জনগোষ্ঠীৰ ৰাইজ আহিছে আৰু আমাৰ সাংস্কৃতিক দলবিলাক আহিছে। আৰু সেই মৰ্মে আমি কেনেকৈ মদাহি জনগোষ্ঠীক আমি ভাল ধৰণে জীয়াই ৰাখিব পাৰোঁ বা ভৱিষ্যতে কোনো এটা অন্ধকাৰ নহয় তাৰ কাৰণে আগ্ৰহ হৈ থকাৰ কাৰণে আমি আহ্বান জনাইছোঁ। যেনেকৈ হওক আজি আমাৰ যিকোনো চাৰ্টিফিকেটৰ পৰা আৰম্ভ কৰি সুকলমে যে আমি সেইটো পাই থাকোঁ তাৰ কাৰণে সকলো ৰাইজক আহ্বান জনাইছোঁ। আৰু সেই অনুযায়ী আমাৰ যিখিনি কৰণীয় কাম আছে আমাৰ মদাহি ছাত্ৰ সন্থাৰ লগতে আমাৰ জনগোষ্ঠীৰ সভাপতি সম্পাদক সমন্বয়ে তেওঁলোকে এই কামত আগ্ৰহ হৈ আছে। আৰু সেইমতে আমাৰ ৰিচাৰ্চ চেণ্টাৰৰ পৰা ৰিচাৰ্চ কৰি ইতিমধ্যে আমি আগবঢ়াইছোঁৱে, ইতিমধ্যে শেষ হ'ল আৰু আমাৰ অলপ সময় আছে, সেইখিনি আমি আগবঢ়াম। তাৰ লগতে আজি মদাহি জনগোষ্ঠী, ৰাভা জনগোষ্ঠী, শৰণীয়া মদাহি কছাৰী জনগোষ্ঠী আজি একত্ৰিত হৈ আমি আগবাঢ়িব লাগিব। তেতিয়া আমি থাকিম। আৰু ঠিক তেনেকৈ সকলোৱে আজি সেই জনগোষ্ঠীক লৈয়ে বিটিআৰ চৰকাৰখন গঠন হৈছিলে আৰু সেই মৰ্মে তেওঁলোকে যে আমাক কোনো দুনাই যেন আমাক কোনো বিপাঙত নেপেলায় তাৰ কাৰণে আমি তেওঁলোকক আহ্বান জনাইছোঁ। আমি যেন মদাহি জনগোষ্ঠী এটা এছ.টি জনগোষ্ঠী, মদাহি জনগোষ্ঠী এছ.টি জনগোষ্ঠী, পূৰ্বপুৰুষৰ পৰা এছ.টি আমি স্বীকৃতিপ্ৰাপ্ত। গতিকে সেই জনগোষ্ঠীক কিছুমান মাজে মাজে আৰু বহুত এনেকুৱা ব্যক্তি আছে কেছ কৰি পেলাই বেন কৰিব খোজে, সেইবিলাক যেন দুনাই কৰাৰ চেষ্টা নকৰে। কাৰণ মদাহি জনগোষ্ঠী সাধাৰণ জনগোষ্ঠী নহয়। আজি ইয়াত আমাৰ বহুতখিনি জনগোষ্ঠী আমাৰ ভিতৰৰ অঞ্চলত আছে। আজি 3 লাখৰ আশপাছ আমাৰ আছে। সেই 3 লাখ জনগোষ্ঠী আমি মদাহি জনগোষ্ঠী আছোঁ। তাৰ লগতে আমাৰ শৰণীয়া কছাৰী জনগোষ্ঠীও আছে, ৰাভা জনগোষ্ঠী আছে। সকলোৱে আমি মিলিজুলি একেলগে হৈ আমি যিমান এছ.টি জনগোষ্ঠী আমি লগ লাগি আছোঁ। সেই মৰ্মে বিটিআৰত যেন সুখ শান্তি থাকিব পাৰে সকলোকে মই আহ্বান জনাইছোঁ। আৰু কোনো যেন আমাৰ মদাহি জনগোষ্ঠীৰ পৰা কোনো এটা পাৰ্টিত যোগদান নিদিয়ে, আমাৰ নিজৰ কৰ্মক্ষেত্ৰত লাগি থাকে। কোনো আমি উগ্ৰবাদী আমাৰ এতিয়া থাকিব লগা নাই। আজি যিনেকি আজি উগ্ৰবাদী এটা সৃষ্টি এটা ওলাইছে আকৌ নতুনকৈ, ঠিক তেনেকুৱা যে আমাৰ কোনো মানুহ সেইবিলাকত যোগদান নিদিয়ে। তাৰ কাৰণে সকলোকে আহ্বান জনাইছোঁ। আমি শান্তিত থাকিব লাগে, শান্তি প্ৰক্ৰিয়াত থাকিব লাগে আৰু মদাহি জনগোষ্ঠীয়ে মাত্ৰ নিজৰ ভৰিত থিয় হৈ চলিব লাগে, তাৰ কাৰণে সকলো আহ্বান জনাইছোঁ। আজি আমি সদৌ অসম মদাহি জনজাতি ছাত্ৰ সন্থাই 37তম প্ৰতিষ্ঠা দিৱস ইয়াত উদযাপন কৰিছোঁ। যিটো সদৌ অসম মদাহি জনজাতি ছাত্ৰ সন্থাই 1986 12 জানুৱাৰী তাৰিখে আজিৰ দিনটোতে জন্ম হৈছিল আৰু আহি আজি আমি 37তম বৰ্ষত ভৰি দিছোঁহি। গতিকে 37তম প্ৰতিষ্ঠা দিৱস বৰিমাখা আঞ্চলিক মদাহি জনজাতি ছাত্ৰ সন্থাৰ সহযোগত তথা আমাৰ কেন্দ্ৰীয় মদাহি জনজাতি ছাত্ৰ সন্থাৰ বিষয়ববীয়াসকলৰ সহযোগতে আজি আমি প্ৰতিষ্ঠা দিৱস হিচাপে ইয়াত উদযাপন কৰিছোঁ। আৰু এই উদযাপনস্থলীত যিসকল ৰাইজ আমাৰ ইয়াত একত্ৰিত হৈছেহি, আমি তেখেতসকলক এটা মেছেজ এই যোগেদি দিব খুজিছোঁ যে আমাৰ জাতিটোক যদি আমি আগবঢ়াই নিব লাগে তেতিয়াহ'লে আমাৰ সকলোৰে সক্ৰিয় অংশীদাৰ, তেওঁলোকৰ সৎ দিহা পৰামৰ্শ আৰু জ্যেষ্ঠসকলৰ আদৰ্শ আৰু পৰামৰ্শৰ দ্বাৰাই যাতে আমি ছাত্ৰ সংগঠনটো অনুপ্ৰাণিত হৈ জাতিটোক যাতে জাকত জিলিকা হিচাপে আগবঢ়াই নিব পাৰোঁ তাৰে চেষ্টাখিনি আমি অব্যাহত ৰাখিছোঁ। আৰু আজিৰ এই প্ৰতিষ্ঠা দিৱসতে আমি এখন পুস্তিকা উন্মোচন কৰিম, যিখন পুস্তিকা আমি ইংৰাজীত এই মদাহি জনগোষ্ঠীৰ তৰফৰ পৰা প্ৰথমবাৰৰ বাবে সেইখন কিতাপ মদাহি জনগোষ্ঠীৰ ইংৰাজীৰ পুস্তিকা এখন উন্মোচন হ'ব। আৰু এইখন কিতাপৰ দ্বাৰা যাতে আমাৰ যিখিনি বাৰ্তা আন জাতি জনগোষ্ঠীৰ মাজলৈ প্ৰেৰণ কৰিব লগা মাধ্যম, এই এটা মাধ্যম হ'ব বুলি আশা কৰিছোঁ। আৰু লগতে অনাগত দিনতো তেনেকুৱা প্ৰচেষ্টা আমি সদায় অব্যাহত ৰাখিম। লগতে আমাৰ সুদূৰ নগাঁৱৰ শৈবৰগাঁৱৰ দীপা বৰাৰ দ্বাৰা লিখিত এখন মদাহি জনগোষ্ঠী নামৰ যিখন আলোচনী, সেইখনো ইতিমধ্যেই ইংৰাজী আৰু বঙালী ভাষাত অনুদিত হৈ আছে। আৰু সেই অনুবাদকসকললৈ আমি আজিৰ এই মঞ্চৰ তৰফৰ পৰাই আন্তৰিক শ্ৰদ্ধা আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। गोसो गुदुं गलादारफोरनि थाखाय मोनसे मोजां खौरां। अदालगुरिनि रौता सारियालियाव खुंनो लानाय मिरु एबसुनि 50बाथि बोसोरसालिया जथुमायाव एगजिबिसननि थाखाय गलादारफोरनिसिम जर'खा फोसावनाय। फैगौ 2023 मायथाइनि 26, 27, 28 आरो 29 जानुवारियाव
खुंनो लानाय मिरु एबसुनि बोसोरसालिया जथुम्मायावनो बायदि रोखोमनि मुवा बेसादफोरखौ दिन्थिफुंगोन एग्जिबिशन। बे एग्जिबिशनावनो आबादारि, हेन्डलुम, टेक्सटाइल, फिचारि आरो हारिमु बायदि बायदि आयदाफोरखौ दिन्थिफुंनो थांखि लादों बानजाय आफादा। बेनिखायनो गोसो गुदुं सुबुं एबा गलादारफोरा एग्जिबिशनाव गला हाबफैनो हागोन आरो गला होनायनि सोमोन्दै आबुं बाथ्राखौ मिथिनोब्ला नैबे मबाइल नम्बर 9365245137 आव थोंजों सुलाद लानो हागोन।